নমস্কাৰ, মই ইউটিউব চেনেল dipankarmedicaldostassam স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে ডেইলি হস্পিটেলত ব্যৱহাৰ হৈ থকা কিছুমান ইংলিছ ৱৰ্ডৰ যদি আমি এইবোৰ জানি লওঁ আমাৰ বহুতখিনি হেল্প হ'ব। যেনে ৰুম মানে কোঠা বুলি কয়, ফ্ল' ওপৰ মহলা, ৱাৰ্ড বিভাগ, তাৰপিছত আহিলে ৱেইটিং এৰিয়া, অপেক্ষাস্থল, এলিভেটৰ মানে লিফ্ট বুলি কয়, কেফেটেৰিয়া মানে পানী খোৱা, ফাৰ্মাচী মানে ঔষধালয়, তাৰপিছত ইমাৰ্জেঞ্চি ৰুম মানে আপাতকালীন বিভাগ। এইখিনি যদি আমি জানো মেডিকেলত আমাৰ একো প্ৰব্লেম নহয়। প্ৰায় মানুহে জানেই, 90-80% মানুহে জানে। কিছুমান মানুহে এই ৱৰ্ডবোৰ নাজানাৰ কাৰণে আমাৰ মেডিকেলত অলপ প্ৰব্লেম হয়, যেনে ক'ত কি বস্তু বিচাৰি আহিব লাগে চিনি নাপায় আচলতে। সেইটো কাৰণে এই শব্দখিনি আপোনালোকে যদি লিখিও লয় ক'ৰবাত আপোনালোকৰ বহুতখিনি হেল্প হ'ব। তাৰপিছত আহিলে আপোনালোকৰ পেচেণ্ট মানে হ'ল ৰোগী, নাৰ্ছেছ মানে উপচাৰিকা বুলি কয়, ফিজিচিয়ান মানে হ'ল আপোনালোকৰ চিকিৎসক, চাৰ্জন মানে হৈছে শল্য চিকিৎসক, য'ত আমাৰ কটা চিঙা কৰা সেইটো শল্য চিকিৎসক হয়। ভিজিটৰ মানে লগ কৰা বা লগ কৰিবলৈ ৰখি আছে বা লগ কৰিব আহিব, লগ আমি ভিজিটৰ বুলি কওঁ। তাৰপিছতে আহিলে আমাৰ পেডিয়াট্ৰিচিয়ান, সৰু ল'ৰা ছোৱালী ডক্তৰ। তাৰপিছত আহিলে এনেস্থেচিয়লজিষ্ট, যিটো মানে আমাক এই অপাৰেশ্যন কৰিবৰ কাৰণে আমাক জ্ঞানহীন কৰি লয় বা এনেস্থেচিয়া লগাই লয়, সেইবোৰ এনেস্থেচিয়লজিষ্ট বুলি কোৱা হয়। বেণ্ডেজ আছে, আমাৰ কাপোৰৰ যেনেকৈ পটিটো কটা চিঙা হ'লে কাপোৰৰ পটিটো দিয়া হয়। তাৰপিছত শব্দটো হৈছে ষ্টিচ, যিটো আমাৰ কাটিলে মেলিলে দিয়া হয়, চিলাবৰ কাৰণে ব্যৱহাৰ হোৱা শব্দ হয়, ষ্টিচ বুলি কোৱা হয়। এক্সৰেটো মানে ৰশ্মিটো চবেই জানেই। তাৰপিছত আহিলে আমাৰ থাৰ্মোমিটাৰ, থাৰ্মোমিটাৰটো চবেই চিনি পোৱা হয়। ষ্টেথোস্কোপ, যিডাল আমাক বুকুত লগাই চায়। তাৰপিছত আপোনালোকে অইনমেণ্ট মানে মলম হয়, চিৰিঞ্জ মানে বেজী, এণ্টিবায়'টিক মানে হৈছে কিছুমান মেডিচিন আমাক দিয়ে খাবৰ কাৰণে, প্ৰতিজীৱী হয়, মেডিচিন মানে দৰৱ। আৰু কিছুমান শব্দ যেনেকৈ আছে লেব টেকনিচিয়ান, আপোনালোকৰ বাথৰুম। তাৰপিছত আহিলে ষ্ট্ৰেচাৰ, ষ্ট্ৰেচাৰ মানে হ'ল যি মানুহ আপোনালোকৰ গাড়ী এক্সিডেণ্ট হ'ল, মানে এক্সিডেণ্ট হোৱা মানুহক এম্বুলেঞ্চত লৈ আহিলে শুৱাই লৈ যায় যে ঠেলি পিনি, সেইখনক ষ্ট্ৰেচাৰ বুলি কয়। আৰু টাং মানে জিভা হৈছে হুইল চেয়াৰ, মানে হুইল চেয়াৰ হৈছে সেই কিছুমান এক্সিডেণ্ট হৈ বা কিবা বেমাৰী উঠিব নোৱাৰে চকীখনক যেন লৈ যায়, সেইখনক হুইল চেয়াৰ কয়। পেইন কিলাৰ, বিষ নিবাৰক বা বিষ নিবাৰণ। ইঞ্জুৰি, কিছুমান মানুহ দুখ পোৱা সেইটোক ইঞ্জুৰি বুলি কয়। ইলনেছ মানে বেমাৰী, কোল্ড মানে চৰ্দি। তাৰপিছত আহিলে এক মানে বিষ, কফ মানে কাহ, পেইন মানে আকৌ বিষেই হয়। থাৰ্মোমিটাৰটো টেম্পেচাৰ যিটো আমাৰ তাপমানটো কয়। অন মানে হ'ল ঘাঁ, হেডেক মানে মূৰ বিষ। আমি সদায় সুধি থাকোঁ কিছুমান হেডেক হৈছে, হেডেক মানে হৈছে আমাৰ মূৰ বিষ। ইয়াত আৰু এটা শব্দ আছে ফ্লু, ফ্লুটো হৈছে আমাৰ সংক্ৰমণ হোৱা বেমাৰ, যিবোৰ সংক্ৰমিত হৈ আহে, যেনে এতিয়া ক'ভিডটো সংক্ৰমিত নিচিনা যে ফ্লু হয়, যেনে আমাৰ যিকোনো জ্বৰ চৰ্দি বা হোৱা, সেইখিনিক আমি সংক্ৰমণ বা ফ্লু বুলি কওঁ মেডিকেল টাৰ্মছত। তাৰপিছত আহিলে ইনফেকশ্যনো সেই একেই, সংক্ৰমিত হোৱা, জ্বৰ আহিলে তাৰ পীড়াদায়ক মানে খুব বিষ যে হৈ থাকে মানুহৰ। আমাৰ সৰল খজুতিৰ কাৰণে আমি ইংলিছত শব্দটো ইটচি বুলি ব্যৱহাৰ কৰোঁ। তাৰপৰা ষ্টমাক এক মানে পেটৰ বিষ। তাৰপিছত আহিলে ডিজিজ মানে আমি ৰোগ হয় অসমীয়াত। তাৰপিছত বুৰিজ মানেও দুখ পোৱা বা জখমক বুজায়, ইংলিছত মেডিকেল এটা ৱৰ্ড আছে বুৰিজ। এই শব্দবোৰ জানি থ'লে কেতিয়াবা আমাৰ নিজৰ বেমাৰ বা ঘৰৰ কাৰোবাক বেমাৰ হ'লে ডক্তৰে লিখিও দিয়ে কিছুমান প্ৰেছক্ৰিপশ্যনত, তেতিয়া আমি অতি সহজে গম পাব যে মানুহজনৰ কি হৈছে কি নাই হোৱা। সেইকাৰণে ক'বলৈ চেষ্টা কৰিছোঁ, আপোনালোকে কেনে পাইছে পিছত কমেণ্ট কৰি জনাব। বহুত শব্দ এনেকৈ থাকিও গৈছে, পিছত আকৌ ক'বলৈ মই চেষ্টা কৰিম। তাৰপিছত আহিলে আপোনাৰ উইকনেছ মানে হৈছে আপোনাৰ কমজুৰিক আমি ইংৰাজীত উইকনেছ বুলি কওঁ। কেতিয়াবা বেমাৰীজনক আমি যদি দেখুৱাওঁ প্ৰেছক্ৰিপশ্যনত আমাৰ লিখা থাকে কিছুমান শব্দ ৱৰ্ড, উইকনেছ এনেকৈ লিখা থাকে। তাৰপিছত লিখিলে আপোনাৰ ইনফ্লেমেশ্যন, ফুলি থাকে যে আমাৰ ভৰি হাতবোৰক, সেইটো ইনফ্লেমেশ্যন বুলি কোৱা হয়। তাৰ বমিটটো হৈছে আমাৰ যেনেকৈ আমি বমি হোৱা বমিটিংটো শুনি আছোঁ, সেইটো ইংলিছৰ ৱৰ্ডটো বমিট হয়, আচলতে অসমীয়াত বমি বুলি কয়। ব্লাড প্ৰেছাৰটো আমি চবেই জানো, উচ্চ ৰক্তচাপ। পালছটো, যিটো পালছ আমাৰ নাড়ী বুলি কওঁ, যে আমাৰ হাতখনত যেনেকৈ ধৰি লৈ চাই পিনি সেইটো পালছ হয়। আৰু এটা শব্দ হৈছে মূৰ ঘূৰণিটো ইংৰাজীত ডেইজি বুলি কোৱা হয়।
আৰু এলাৰ্জিটো শব্দ শুনিছে আৰু এলাৰ্জিটো আপোনাৰ ধূলি বালি যিকোনোৰ পৰা হ'ব পাৰে, মানুহৰ পৰা হ'ব পাৰে, কিবা খোৱা বস্তুৰ পৰা হ'ব পাৰে, যিকোনো জেগাৰ পৰা আমাৰ এলাৰ্জি হ'ব পাৰে। কিবা যদি আৰু শব্দ পিছত থাকি গৈছে মই আকৌ ক'বলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো টিপি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।